নমস্কাৰ বন্ধুসকল, সকলোকে মই ইউটিউব চেনেল ভাৰত ইনফৰ্মেশ্যন মই সকলোকে ৱেলকাম কৰিছোঁ। তো আপোনাৰ যদি কিবা দাঁতৰ সমস্যা আছে, দাঁতৰ বিষ, দাঁত লৰি থকা, দাঁত পোকে খোৱা, পায়েৰিয়া, দাঁতৰ আলু উখহি অহা, যেনেকুৱা আপোনাৰ দাঁতৰ সমস্যা নাথাকক মাই ডিয়াৰ ফ্ৰেণ্ডছ, সেই গোটেইবিলাক সমস্যাৰ সমাধান আপুনি এই ভিডিঅ'টোত পাব মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ আৰু শেষলৈ চাব। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি জানি লওঁ যে দাঁতৰ বিষৰ যিবিলাক কাৰণ, সেই কাৰণবিলাক কি কি হ'ব পাৰে। দাঁতৰ গুৰিবিলাক যদি আপোনাৰ দুৰ্বল হয়, সঘনে দাঁতৰ গুৰি ফুলি উঠিলে, দাঁত পোকে খালে, শৰীৰত কেলছিয়ামৰ অভাৱ ঘটিলে আপোনাৰ দাঁতৰ বিষ হ'ব পাৰে। ইয়াৰ লক্ষণবিলাক কি কি হয়? প্ৰথমে আপোনাৰ দাঁত যদি আপুনি দাঁতৰ পৰা শিৰশিৰণি এটা ভাৱ হয়, পিছলৈ আপোনাৰ দাঁতৰ গুৰিবিলাকৰ বিষ হয়। দাঁত লৰা যিবিলাক কাৰণ, সেই কাৰণবিলাক কি কি হ'ব পাৰে? দাঁতৰ গুৰি যদি আপোনাৰ দৃঢ় নহয়, দেহত খাদ্যপান গড় অভাৱ ঘটিলে, দাঁত পোকে খালে আপোনাৰ দাঁত লৰিব পাৰে। ইয়াৰ লক্ষণবিলাক দাঁতৰ বিষ হয় আৰু পিছলৈ আপোনাৰ দাঁত লৰিবলৈ আৰম্ভ কৰে। দাঁতৰ গুৰিয়েদি আপোনাৰ তেজ ওলোৱা যিবিলাক সমস্যা, সেই সমস্যা আপুনি কেনেকৈ সমাধান কৰিব? পায়েৰিয়া ৰোগ হ'লে, দাঁতৰ গুৰি দুৰ্বল হ'লে, দাঁতৰ গুৰিত খৰিকা মাৰিলে, দেহত খাদ্যপান গড় অভাৱ ঘটিলে আপোনাৰ দাঁতৰ গুৰিয়েদি তেজ ওলোৱা বা পুজ ওলোৱা ৰোগ হ'ব পাৰে। দাঁতৰ আলু উখহাৰ যিবিলাক কাৰণ, সেই কাৰণবিলাক কি কি হ'ব পাৰে? দাঁত আৰু দাঁতৰ গুৰি যদি আপোনাৰ অপৰিষ্কাৰ হয়, দেহত খাদ্যপান গড় বা ঘৰ অভাৱ ঘটিলে আপোনাৰ দাঁতৰ আলু উখহিব পাৰে। লক্ষণবিলাক কি কি হয়? দাঁতৰ গুৰিবিলাক উখহি পৰে, পকিলে সেই উখহা ঠাইৰ পৰা তেজ বা পুজ ওলাব পাৰে। দাঁতৰ গুৰিত আপোনাৰ বিষ অনুভৱো হয় আৰু পিছলৈ আপোনাৰ মুখৰ পৰা দুৰ্গন্ধ বাহিৰ হয়। তো আহক বন্ধুসকল, আমি এতিয়া এই দাঁতৰ যিবিলাক সমস্যা, সেই সমস্যাবিলাক আমি কেনেকৈ সমাধান কৰিম। তো বন্ধুসকল, আপোনালোকে জানি সুখী হ'ব, প্ৰাকৃতিক পদ্ধতিৰে, ঘৰুৱা পদ্ধতিৰে আপুনি এটকাও খৰচ নকৰাকৈ, কোনো ছাইড ইফেক্ট নোহোৱাকৈ আপুনি খুব সুন্দৰ কিছুমান বনৌষধিৰে আপোনাৰ দাঁতৰ যেনেকুৱা সমস্যা নহওক, সেই গোটেইবিলাক সমাধান আপুনি পাব। তো প্ৰথমতে আমি জানি লোৱা আহক যে দাঁতৰ বিষৰ সমস্যা আপুনি কেনেকৈ সমাধান কৰিব। 5টামান আপুনি বাদাম খাব লাগে। বাদাম, আদা আৰু নিমখ পিহি আপুনি বিষোৱা ঠাইত লগাওক। দাঁতৰ যেনেকুৱা সমস্যা নাথাকক আপোনাৰ সমাধান হ'ব। সৰিয়হ তেল, নেমুৰ ৰস, অলপমান নিমখ মিহলি কৰি আপুনি দাঁত মাজিলেও দাঁত পৰিষ্কাৰ হোৱাৰ লগতে দাঁতৰ বীজাণু নাশ হ'ব আৰু দাঁতৰ বিষৰ সমস্যা নাইকিয়া হ'ব। ভেদাইলতাৰ গুটি পিহি দাঁত মাজিলে দাঁতৰ বিষ আপোনাৰ কমিব। ফিটকিৰি পিহি বিষোৱা ঠাইত লগালেও আপোনাৰ দাঁতৰ বিষ নাইকিয়া হ'ব পাৰে। দাঁত লৰা যিটো সমস্যা, তাৰ সমাধান কেনেকৈ কৰিব? বকুলৰ গুটি 2-3টামান আপুনি চোবাই খাওক আৰু দাঁত লৰা ঠাইত আপুনি লগাওক, তেতিয়াহ'লে আপোনাৰ দাঁতৰ লৰা সমস্যা নাইকিয়া হ'ব। কেঁচা নিমৰ ঠাইৰে দাঁত মাজিলে আপোনাৰ দাঁত লৰা সমস্যা বা দাঁতৰ সমস্যা সমাধান হ'ব। দাঁতৰ গুৰিয়েদি তেজ ওলোৱা সমস্যা আপুনি কেনেকৈ সমাধান কৰিব? দুবৰি বন এমুঠিমান পিহি আপুনি মুখত ধুনীয়াকৈ আপুনি চোবাই ৰাখক আৰু কিছু সময় আমি এনেদৰে চোবাই ৰাখিলে দাঁতৰ গুৰিয়েদি তেজ ওলোৱা বা পুজ ওলোৱা বন্ধ হ'ব পাৰে। 20খনমান মধুৰিআম পাত আপুনি এগিলাচ পানীত উতলাই তাত নিমখ অলপ দি আপুনি কুলু কুলু কৰিলেও আপোনাৰ দাঁতৰ গুৰিয়েদি তেজ ওলোৱা বা পুজ ওলোৱা বন্ধ হ'ব পাৰে। দাঁতৰ আলু উখহাৰ যিটো সমস্যা, সেই সমাধান কেনেকৈ কৰিব? চাওক বন্ধুসকল, যে মহানিমৰ ছাল জুইত পুৰি তাৰ ছালেৰে বা তাৰ ছাইৰে দাঁত মাজিলে দাঁতৰ বিষ কমে আৰু দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা বা পুজ ওলোৱা বন্ধ হয়। বকুল গছৰ ছাল বা তাৰ ফল পিহি তাৰ ৰসেৰে মুখ কুলু কুলু কৰিলেও আমাৰ দাঁতৰ আলু উখহাৰ যিটো সমস্যা, সেইটো সমাধান হ'ব পাৰে। তো বন্ধুসকল, আপোনালোকে দাঁতৰ সমস্যা আমি কেনেকৈ সমাধান কৰিম সেইখিনি আমি জানিলোঁ। এতিয়া মই আপোনালোকক খুব সুন্দৰ এটা ইনফৰ্মেশ্যন দিবলৈ গৈ আছোঁ বন্ধুসকল। আপোনালোকে খুব সুন্দৰকৈ মোৰ কথাখিনি শুনিব যে ভাৰতবৰ্ষৰ মিনিষ্ট্ৰি অফ আয়ুষে চাৰ্টিফিকেট দিয়া খুব সুন্দৰ কেইটামান এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডৰ খুব সুন্দৰ কিছুমান ব্ৰেণ্ডৰ কিছুমান বস্তু আছে, পাৰ্চনেল কেয়াৰৰ কিছুমান বস্তু আছে, যিবিলাক সচৰাচৰ আমি যিবিলাক বস্তু ইউজ কৰি আছোঁ তাতকৈ বহুত উন্নত মানদণ্ডৰ হয়। আৰু সেই প্ৰথমতে মই তাৰ আপোনাৰ যিবিলাক লিগেল ডকুমেণ্ট, সেই প্ৰডাক্টবিলাকৰ সেইখিনি মই দেখাব আহিছোঁ। আপোনালোকে চাওক, খুব সুন্দৰ কিছুমান লিগেল ডকুমেণ্টছ আছে, সেইবিলাক আপোনালোকে লক্ষ্য কৰক। আৰু এই প্ৰডাক্টখিনিৰ লগত, পাৰ্চনেল কেয়াৰ প্ৰডাক্টখিনিৰ লগত বিখ্যাত চাইণ্টিষ্টসকল জড়িত হৈ আছে। আৰু তেওঁলোক হৈছে DBA নাৰায়ণ, পিটাৰ জচলিন, সতীলাল পাটিল, KC গৱান্দন। এই ডাঙৰ ডাঙৰ চাইণ্টিষ্টসকলে পৰীক্ষা নিৰীক্ষা কৰি খুব সুন্দৰ কিছুমান প্ৰডাক্ট আমাৰ মাজলৈ আনিছে। আপোনাৰ দাঁতৰ যেনেকুৱা সমস্যা নাথাকক সেই গোটেইবিলাক সমস্যাৰ আপুনি সমাধান পাব। আৰু আপোনালোকে জানি সুখী হ'ব মাই ডিয়াৰ ফ্ৰেণ্ডছ, 2019 বৰ্ষত এই এলিমেণ্টছ ৱেলনেছ ব্ৰেণ্ডে বেষ্ট হেল্থ কেয়াৰ ব্ৰেণ্ড আপোনাৰ এৱাৰ্ড হিচাপে পাইছে মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো খুব সুন্দৰ প্ৰডাক্ট হয়। তো দাঁতৰ আপোনাৰ যেনেকুৱা সমস্যা নাথাকক সেই গোটেইবিলাক সমস্যাৰ সমাধান আপুনি পাব আমাৰ খুব সুন্দৰ কিছুমান ৱেলনেছ ব্ৰেণ্ডৰ কিছুমান পাৰ্চনেল কেয়াৰ টুথপেষ্ট আছে। সেইটো হৈছে হাৰ্বেল টুথপেষ্ট,
ৰেড হাৰ্বেল টুথপেষ্ট আৰু ফেচৰ গাৰ্ড। আপুনি এজন দাঁতৰ ডক্টৰৰ ওচৰত নোযোৱাকৈ দাঁতৰ আপোনাৰ যেনেকুৱা সমস্যা নাথাকক সেই গোটেইবিলাক সমস্যাৰ সমাধান আপুনি ইয়াত পাব মাই ডিয়াৰ ফ্ৰেণ্ডছ। তো আপোনালোকে ইউজ কৰক। তো আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে, আৰু যদিহে ভাল পাইছে মোৰ ভিডিঅ'টো আপোনালোকে আপোনাৰ মেক্সিমাম আপোনাৰ বন্ধুলৈ আপুনি শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, আৰু খুব সুন্দৰ কমেণ্টেৰে মোক অনুপ্ৰাণিত কৰিব বুলি মই আশা কৰিলোঁ। তো ধন্যবাদ। জয় হিন্দ।